মেচিন মেডৰ ৰেডি টু ৱেৰত এচি কটন মেটেৰিয়েলত মেচিন মেড এচি কটন মেটেৰিয়েলত ৰেডি টু ৱেৰত লৈ আহিছোঁ। এইখন চাদৰখন থাকিব, চাদৰখন ৰেডি থাকিব, এনেদৰে চাদৰখন ৰেডি থাকিব। মেচিন মেড এচি কটন মেটেৰিয়েলত খুবেই ধুনীয়া কাপোৰ, কম কম মূল্যত পাব। এইখন চাদৰখন থাকিব। চাদৰ ৰেডি থাকিব, কেৱল মেখেলা আৰু ব্লাউজটোৱে বনাব লাগিব আপোনালোকে। এইখন মেখেলাখন থাকিব, এইখন মেখেলাখন থাকিব। মেচিন মেড এচি কটন মেটেৰিয়েল ব্লু কালাৰত থাকিব। এইটো ব্লাউজ পিচ থাকিব। ভাল লাগিলে স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটোতে আমাক যোগাযোগ কৰিব পাৰিব। মেচিন মেডৰ এই এচি কটন মেটেৰিয়েলৰ এই যোৰাটি আমাৰ পৰা মাত্ৰ 580 580 টকাত আমাৰ পৰা ল'ব পাৰিব। অসমৰ ভিতৰত ফ্ৰী শ্বিপিঙত পাব। পচন্দ হ'লে আমাৰ লগত যোগাযোগ কৰিব। চৰ্টি যোৰা, এইখন চাদৰখন থাকিব মেচিন মেড এচি কটন মেটেৰিয়েলত। এইখন চাদৰখন থাকিব। এইখন মেখেলাখন থাকিব, এইখন মেখেলাখন থাকিব। ইয়াত একো শ্ব' কৰা নাই। এইটো ব্লাউজ পিচ থাকিব। হাই আইজনী ৰাজখোৱা, অলপ দেৰি ৰৈ দিব, লাইভটো পাৰিলে শ্বেয়াৰ কৰি দিব। মেচিন মেড এচি কটন মেটেৰিয়েলৰ এইখন চাদৰখন থাকিব। পচন্দ হ'লে আমাৰ লগত যোগাযোগ কৰিব। ইয়াৰ নেক্সট কালাৰটি এইটো গ্ৰে কালাৰত থাকিব। চাদৰ ৰেডি থাকিব, মেচিন মেডৰ এচি কটন মেটেৰিয়েল। চাদৰ ৰেডি থাকিব। মাত্ৰ 580ত পাব। এইখন মেখেলাখন 580 টকা মাত্ৰ। এইটো ব্লাউজ পিচটো থাকিব, গ্ৰে কালাৰত থাকিব। গ্ৰে কালাৰৰ মেচিন মেডৰ এচি কটন মেটেৰিয়েলত চাদৰ ৰেডি থাকিব। 580 টকাত অসমৰ ভিতৰত ফ্ৰী শ্বিপিঙত পাব। মই দেখাই যাওঁ। ৰেকৰ্ডিংটো চাইও আমাৰ লগত যোগাযোগ কৰিব পাৰিব। বটল গ্ৰীণত থাকিব এইখন চাদৰখন, অন্য এটি যোৰা একে মেটেৰিয়েল মেচিন মেডৰ এচি কটন মেটেৰিয়েল। বটল গ্ৰীণত থাকিব এইখন চাদৰখন। চাদৰ ৰেডি থাকিব। মেখেলা আৰু ব্লাউজটো বনাব লাগিব আপোনালোকে। এইখন মেখেলাখন থাকিব, এইখন মেখেলাখন। এইটো ব্লাউজ পিচটো থাকিব, এইটো ব্লাউজ পিচটো থাকিব। চাদৰ ৰেডি থাকিব। ভাল লাগিলে আমাৰ লগত যোগাযোগ কৰিব। স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটোতে আমাক যোগাযোগ কৰিব পাৰিব। অন্য এটি কালাৰত থাকিব। এইখন চাদৰখন ৰেডি থাকিব। এইখন মেখেলাখন থাকিব, লগত ব্লাউজ পিচ থাকিব। চাদৰ ৰেডি হৈ থাকিব। ভাল লাগিলে আমাৰ লগত যোগাযোগ কৰিব। স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটোতে আমাক। মেচিন মেডৰ এচি কটন মেটেৰিয়েল অন্য এটি কালাৰত থাকিব। এইখন চাদৰখন, চাদৰ ৰেডি থাকিব। চাদৰ ৰেডি থাকিব। এইখন মেখেলাখন থাকিব, লগত ব্লাউজ পিচ। এইখন চাদৰখন, চাদৰ ৰেডি থাকিব। মেচিন মেড এচি কটন মেটেৰিয়েল। ইয়াৰ প্ৰাইচ থাকিব মাত্ৰ 580 টকা, 580 মাত্ৰ। ভাল লাগিলে সোনকাল বুক কৰিব আৰু আমাৰ লগত যোগাযোগ কৰিব। এইখন মেখেলাখন থাকিব, এইটো ব্লাউজ পিচ। ষ্টেপুল কটন মেটেৰিয়েলত থাকিব। আগৰকেইটা আছিলে মেচিন মেড এচি কটন মেটেৰিয়েল, এইকেইটা হৈছে মেচিন মেড ষ্টেপুল কটন মেটেৰিয়েলত থাকিব। অফ হোৱাইটত থাকিব এই যোৰাটি। চাদৰ ৰেডি থাকিব, সুন্দৰকৈ চাদৰ ৰেডি থাকিব। মেখেলা আৰু ব্লাউজটো বনাব লাগিব আপোনালোকে।
এইখন মেখেলাখন এইটো ব্লাউজ পিচটো থাকিব মেচিন মেডৰ ষ্টেপুল কটন মেটেৰিয়েলত এই যোৰাটি আমাৰ পৰা মাত্ৰ 600 টকাত ল'ব পাৰিব অসমৰ ভিতৰত ফ্ৰী শিপিঙত পাব মাত্ৰ 600 টকাত মেচিন মেডৰ এই ষ্টেপুল কটন মেটেৰিয়েলৰ যোৰাকেইটা আমাৰ ইয়াৰে দুটিমান কালাৰ দেখাই দিওঁ এইটো এটি কালাৰ থাকিব পিকক ব্লু কালাৰত থাকিব চাদৰ ৰেডি থাকিব এখন মেখেলাখন থাকিব লগতে ব্লাউজ পিচ থাকিব প্ৰতিযোৰ কাপোৰতে ব্লাউজ পিচ থাকিবই চাদৰ ৰেডি হৈ থাকিব কেৱল মেখেলাখনে বনাব লাগে মেচিন মেডৰ ষ্টেপুল কটন মেটেৰিয়েল এই যোৰাবিলাক আমাৰ পৰা মাত্ৰ 600 টকাত অসমৰ ভিতৰত ফ্ৰী শিপিঙত ল'ব মেচিন মেডৰ ষ্টেপুল কটন মেটেৰিয়েলত অন্য এটি কালাৰত থাকিব গ্ৰীণ কালাৰত থাকিব লাইট গ্ৰীণত থাকিব এইটো চাদৰ এইদৰে ৰেডি থাকিব এইখন মেখেলা থাকিব লগত ব্লাউজ পিচ থাকিব মাত্ৰ 600 টকা বটল গ্ৰীণত এইটো ৰেডি থাকিব চাদৰখন এইদৰে এইখন মেখেলাখন থাকিব এইটো ব্লাউজ পিচ প্ৰত্যেকযোৰ কাপোৰতে ব্লাউজ পিচ থাকিবই চাদৰ ৰেডি থাকিব এইকেইটা যোৰাৰ চাদৰ একদম ৰেডি থাকিব মেচিন মেডৰ ষ্টেপুল কটন মেটেৰিয়েল এইকেইটা যোৰা আমাৰ পৰা মাত্ৰ 600 টকাত অসমৰ ভিতৰত ফ্ৰী শিপিঙত ল'ব পাৰিব কোনো ধৰণৰ স্লাব কটন মেটেৰিয়েলত ৰেডি টু ৱেৰ হৈ আছে মেখেলা চাদৰ দুইটাই ৰেডি থাকিব মেটেৰিয়েলটো স্লাব কটন থাকিব স্কাই ব্লু কালাৰত থাকিব চাদৰ এনেদৰে ৰেডি কৰা আছে জবা ফুল ডিজাইনৰ খুবেই ধুনীয়া হয় মেখেলাও ৰেডি থাকিব এইটো ব্লাউজ পিচটো থাকিব আৰু মেখেলা সুন্দৰকৈ ৰেডি থাকিব মেখেলাও চিলাই থোৱা হৈছে স্কাই ব্লু কালাৰত থাকিব মেচিন মেডৰ হয় এইবোৰ ৰেডি টু ৱেৰ যোৰা এই যোৰাটি আমাৰ পৰা 750 ত ল'ব পাৰিব স্লেপ কটন মেটেৰিয়েলত মেচিন মেডৰ এইবোৰ যোৰা ৰেডি হৈ থাকিব এইখন চাদৰখন এইটো ব্লাউজ পিচটো থাকিব এইখন মেখেলাখন থাকিব মেখেলা চিলাই ৰেডি হৈ আছে কেৱল ব্লাউজটোৱে বনাব লাগিব স্লেপ কটন মেটেৰিয়েলত আহিব মাত্ৰ 750 ত এই যোৰাটি আমাৰ পৰা ল'ব পাৰিব স্লেপ কটনত গ্ৰে কালাৰত এইটো মেটেৰিয়েল এই যোৰাটি থাকিব গ্ৰে কালাৰত থাকিব সুন্দৰকৈ গোটেই গাটো ধুনীয়াকৈ বুটা বাছি দিয়া আছে সৰু সৰুকৈ হালধীয়াৰে মিনা কৰা আছে গতিকে ভাল লাগিলে এই যোৰাবিলাক আমাৰ লগত যোগাযোগ কৰিব চাদৰ মেখেলা দুইটাই ৰেডি থাকিব মেখেলাও ৰেডি হৈ আছে মেখেলা চিলাই ৰেডি হৈ আছে গ্ৰে কালাৰত থাকিব এইটো ব্লাউজ পিচ থাকিব এই যোৰাটি আমাৰ পৰা 750 ত ল'ব পাৰিব ডিমাচা ডিজাইনত সিঙ্গল এটি পিস আছে ডিমাচা ডিজাইনত থাকিব খুবেই ভাল মেটেৰিয়েল হয় কালাৰটো ধুনীয়া কি শব্দ হৈছে চাদৰ মেখেলা দুইটাই ৰেডি থাকিব ডিমাচা ডিজাইনত থাকিব এইখন মেখেলাখন থাকিব এই ব্লাউজ পিচটো দিয়া এইটো ব্লাউজ পিচটো থাকিব ডিমাচা ডিজাইনত এই যোৰাটি থাকিব এই যোৰাটি আমাৰ পৰা মাত্ৰ 980 ত ল'ব পাৰিব বটল গ্ৰীণত থাকিব এইখন চাদৰখন থাকিব পলিপাটৰ যোৰা হয় সিঙ্গল পিস আছে এইখন চাদৰখন থাকিব চাদৰ সাইড পাৰিবোৰ এইবোৰ থাকিব এইখন মেখেলাখন থাকিব এইটো ব্লাউজ পিস পলিপাটৰ যোৰা হয়
এইটো ব্লাউজ পিস থাকিব বটল গ্ৰীণত খুব ধুনিয়া হয় বনাই ললে খুবেই ধুনিয়া লাগিব পাৰ্টি ওৱেৰ জোৰা হয় গতি এই জোৰাটি আমাৰ পৰা মাত্ৰ 800 টকাত ল'ব পাৰিব অসমৰ ভিতৰত ফ্ৰী শিপিংত মাত্ৰ 800 টকাত এই জোৰাটি আমাৰ পৰা ল'ব লাগিব হেভি মিক্স পাটৰ জোৰা এটি আছে পাৰ্টি ওৱেৰ জোৰা হয় লেভেণ্ডাৰত থাকিব এখন চাদৰখন থাকিব এখন চাদৰখন হেভি মিক্স পাটত থাকিব পাৰ্টি ওৱেৰ জোৰা হয় এইবোৰ চাদৰ সাইড পাৰিবোৰ এইবোৰ থাকিব চাদৰ সাইড পাৰিবোৰ এইবোৰ এখন মেখেলাখন থাকিব মিক্স পাটৰ হয় প্ৰিমিয়াম কোৱালিটিৰ মিক্স পাট হয় আৰু এইটো ব্লাউজ পিস ব্লাউজৰ হাতত ডাঙৰকৈ পাৰি এটা দিছে প্ৰিমিয়াম কোৱালিটি খুবেই ভাল পাব মিক্স পাট জোৰাৰ সিঙ্গল পিস আছে দেখাই দিছো মাত্ৰ 1000ত মাত্ৰ 1000 টকাত আমাৰ পৰা এই পিসটি ল'ব পাৰিব অসমৰ ভিতৰত ফ্ৰী শিপিংতে পাব মাত্ৰ 1000 টকা প্ৰিমিয়াম কোৱালিটিৰ হয় ভাল লাগিলে আমাৰ লগত এখন চাদৰখন থাকিব মেটেৰিয়েলটো টিস্যু কটন মেটেৰিয়েল পাৰ্টি ওৱেৰ জোৰা হয় কালাৰটো খুবেই ধুনিয়া সৰস্বতী পূজাটো পিন্ধিব পাৰিব আৰু বেলেগ কিবা কামত মানে বেলেগ সৰু সুৰা পাৰ্টি পিন্ধিব পাৰে খুব ভাল লাগে চাদৰ সাইড পাৰি এইবোৰ থাকিব সফট মেটেৰিয়েল হয় টিস্যু কটন মেটেৰিয়েলটো পিন্ধি খুবেই ভাল হয় ওয়াশেবল হয় এইবোৰ এখন চাদৰখন থাকিব এখন মেখেলাখন থাকিব এখন মেখেলাখন এইটো ব্লাউজ পিস গুটেই গাটো ব্লাউজৰ সুন্দৰকৈ গুটেই গাটোতে কাম কৰা আছে টিস্যু কটন মেটেৰিয়েল এই জোৰাটি আমাৰ পৰা মাত্ৰ 980 ত ল'ব পাৰিব 980 টকাত আমাৰ পৰা এই জোৰাটি ল'ব পাৰিব ইয়াৰে অন্য এটি কালাৰ টিস্যু কটন মেটেৰিয়েলৰ অন্য এটি কালাৰত থাকিব এই জোৰাটি এখন চাদৰখন থাকিব চাদৰ আঁচলটো এনেকুৱা বডিটো তেনে গুটেই বডিটো কাম কৰা আছে চাদৰখনৰ সাইড পাৰিবোৰ এইবোৰ থাকিব চাদৰৰ এইখন মেখেলাখন থাকিব এইখন মেখেলাখন টিস্যু কটন মেটেৰিয়েলত থাকিব ইয়াৰে ব্লাউজ পিসটো সুন্দৰকৈ কাম কৰি দিছে গুটেই গাটো এইটো ব্লাউজ পিস থাকিব টিস্যু কটন মেটেৰিয়েল এই জোৰাটি আমাৰ পৰা মাত্ৰ 980 টকাত অসমৰ ভিতৰত ফ্ৰী শিপিংতে পাব অসমৰ ভিতৰত ফ্ৰী শিপিংতে আমাৰ কাপোৰবিলাক ডেলিভাৰী হয় আপোনালোকে যিসকলে মানে যোগাযোগ কৰিব খোজে আপোনালোকে এক্সট্ৰা ডেলিভাৰী চাৰ্জ আমাক দিব নালাগে অসমৰ ভিতৰত গতিকে ভাল লাগিল হ্যান্ডমেডৰ ষ্টেপল কটন মেটেৰিয়েলত জবা ফুল ডিজাইনত থাকিব পিংক কালাৰত থাকিব এটো ৰাণী পিংকত থাকিব হ্যান্ডমেডৰ ষ্টেপল কটন মেটেৰিয়েল চাদৰ সাইড পাৰি এইবোৰ জবা ফুল ডিজাইনত খুবেই ধুনিয়া কাপোৰ খুব ভাল পাব হ্যান্ডমেডৰ জোৰা এইবোৰ এইখন মেখেলাখন থাকিব ব্লাউজ পিসটো এইটো ব্লাউজ পিসটো থাকিব এইটো ব্লাউজ পিসটো হ্যান্ডমেডৰ ষ্টেপল কটন মেটেৰিয়েল এই জোৰাটি আমাৰ পৰা মাত্ৰ 950 টকাত ল'ব পাৰিব মাত্ৰ মেজেন্ডা কালাৰ থাকিব এইখন চাদৰখন থাকিব এইখন মেখেলাখন লগত ব্লাউজ পিস থাকিব ভাল লাগিলে আমাৰ লগত যোগাযোগ কৰিব ইউজৰ কাৰণে খুবেই ভাল হয় এইবোৰ ষ্টেপল কটন মেটেৰিয়েলত সৰু সৰুকে বডিটোত কেজ বসা আছে চাদৰখন এখন থাকিব অনিয়ন পিংকত
এইখন মেখেলাখন থাকিব এইখন মেখেলাখন চাদৰৰ সাইড পাৰিবোৰ এইবোৰ চাদৰৰ সাইড পাৰি থাকিব লগত ব্লাউজ পিস থাকিব ভাল লাগিলে এই জোৰাটি আমাৰ পৰা মাত্ৰ 750 টকা 750 টকাত এই জোৰাটি আমাৰ পৰা ল'ব পাৰিব ইয়াৰে অন্য এটি কালাৰ আছে মেলি নেদেখাও ৰাণী পিংকত থাকিব এনেকুৱা কেছ বসা ভাল লাগিলে যোগাযোগ কৰিব তেনেহলে আজিৰ লাইভটো আৰু বেছি দেৰি নকৰো ইমানতে সামৰি আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনালো এইখিনি সময় সহযোগ কৰাৰ বাবে আৰু যি সকলে ৰেকৰ্ডিং চাই তেখেত সকলেও আমাৰ লগত স্ক্ৰিনত যিটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটোতে যোগাযোগ কৰিব পাৰিব হোৱাটছআপো কৰিব পাৰিব বা কল কৰিবও পাৰিব গতিকে আজিৰ লাইভটো ইমানতে সামৰিলো আপোনালোক সকলোকে ধন্যবাদ জনাই আজিৰ বাবে শেষ কৰিলো